বিভিন্ন প্ৰকাৰৰ জীৱ বিৰাজমান হৈ থকা এটা অতি বিশেষ গ্ৰহ আমাৰ এই পৃথিৱীখন। বায়ু, পানী আৰু মাটিৰ লগতে জীৱকুলৰ উপস্থিতিয়ে বৰ্তমান সময়লৈকে এই গ্ৰহটোক অদ্বিতীয় কৰি ৰাখিছে। 460 কোটি বছৰমান বয়স অতিক্ৰম কৰা আমাৰ পৃথিৱীখনে পৰিৱৰ্তনৰ বিভিন্ন স্তৰ পাৰ হৈ আহিছে। পৃথিৱীৰ সৃষ্টি হোৱাৰ প্ৰায় 100 কোটি বছৰৰ মূৰতহে এটা বিশেষ পৰিৱেশত সৰল জীৱৰ সৃষ্টিৰ এক প্ৰক্ৰিয়া আৰম্ভ হয়। এটা সময়ত এনে জীৱৰ পৰাই উদ্ভিদ আৰু প্ৰাণী এই দুই ধাৰাৰ বিকাশ প্ৰক্ৰিয়াৰ শুভাৰম্ভ ঘটে। এনে ক্ৰমবিকাশ প্ৰক্ৰিয়াৰ ফলত নতুন নতুন শ্ৰেণীৰ জীৱৰ উদ্ভৱ হোৱাৰ উপৰিও উদ্ভিদ আৰু প্ৰাণীৰ মাজত এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠে। সেই সম্পৰ্কৰে এক জটিল ৰূপ হৈছে আজি জীৱজগতৰ মাজত দেখা পোৱা খাদ্য শৃংখল ব্যৱস্থা। পৰিৱৰ্তনশীল পৰিৱেশৰ লগত খাপ খাব নোৱাৰা জীৱবিলাকৰ বিলুপ্তি ঘটা প্ৰক্ৰিয়াটো নিৰন্তৰভাৱে চলিব ধৰে। এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি পৃথিৱীৰ উপৰিভাগত সৃষ্টি হোৱা মাটিভাগ বিভিন্ন প্ৰকাৰৰ উদ্ভিদে আৱৰি ধৰে। ইয়াৰ মাজৰ পৰাই প্ৰাণীবিলাকে নিজ নিজ প্ৰয়োজনীয়খিনি বিচাৰি লয়। আজিৰ বিজ্ঞানে ঢুকি পোৱা বিশাল ব্ৰহ্মাণ্ডৰ নানান স্থানৰ উপৰিও আমাৰ সৌৰজগতখনৰো গ্ৰহ উপগ্ৰহবিলাকত উশাহ নিশাহ ল'বৰ বাবে নাই উপযুক্ত বায়ু, নাই কোনো উপযুক্ত প্ৰবাহিত জলস্ৰোত বা সাগৰ, নাই পৃথিৱীৰ দৰে উৰ্বৰ মাটি। এক নীলা ৰঙৰ আভাৰে জিলিকি থকা আমাৰ পৃথিৱীখন এক বিৰল জীৱন্ত গ্ৰহ। এক নিৰ্দিষ্ট লয়ত কোটি কোটি বছৰ ধৰি চলি অহা পৰিৱৰ্তনশীল পৃথিৱীৰ ধাৰাৰ ওপৰত ভয়াৱহভাৱে বৃদ্ধি ঘটা জনসংখ্যাৰ চাহিদাই গুৰুতৰভাৱে আঘাত হানিব ধৰিছে। এনে শোষণ কাৰ্যই ওলোটাই মানৱ সভ্যতাৰ প্ৰতি এক ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে। ভৱিষ্যতৰ প্ৰজন্মই পৃথিৱীৰ সৌন্দৰ্য আৰু সম্পদৰাজি উপভোগৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে। প্ৰতি বছৰে পৃথিৱীৰ পৰা প্ৰায় 10,000 প্ৰজাতিৰ জীৱ বিলুপ্ত হ'ব ধৰিছে। সকলো দিশে বৃদ্ধি পাবলৈ ধৰিছে প্ৰদূষণৰ মাত্ৰা। বৰফে আগুৰি থকা বিশাল অঞ্চল বা শ শ কিলোমিটাৰ জুৰি থকা উষ্ণ শুকান মৰু অঞ্চল আদিত তুলনামূলকভাৱে জীৱ বাস কৰাৰ উপযুক্ততা কম যদিও পৃথিৱীখনত বিৰাজ কৰা ভিন ভিন জলবায়ু নিয়ন্ত্ৰণত এনে অঞ্চলবিলাকে প্ৰধান ভূমিকা গ্ৰহণ কৰি আছে। পৃথিৱীখনত থকা বিশাল জৈৱ বৈচিত্ৰতাৰ মূল কাৰকটো হৈছে ইয়াত প্ৰায় সুস্থিৰভাৱে চলিব ধৰা জলবায়ুৰ ভিন্নতা। বৰফে আৱৰি থকা বিশাল হিমালয় পৰ্বতমালা, ইয়াৰ কোলাৰ পৰা বৈ অহা অজস্ৰ জলধাৰা, দক্ষিণ দিশে অৱস্থিত বিশাল সমুদ্ৰ আৰু ইয়াৰ মাজতে থকা এক সুকীয়া অংশত অৱস্থিত আমাৰ অসম ৰাজ্যখন। এক দীঘলীয়া পথ অতিক্ৰম কৰি আমাৰ ৰাজ্যখনৰ মাজেদিয়েই বৈ আহিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ। উত্তৰে থকা হিমালয় পৰ্বতমালাৰ বিশেষ অৱস্থানৰ বাবে সমুদ্ৰপথেৰে প্ৰবাহিত হৈ আহি মৌচুমী বায়ুৱে প্ৰতি বছৰে প্ৰদান কৰে প্ৰচুৰ বৰষুণ। প্ৰবল বৰষুণৰ উপৰিও সময়ে সময়ে অহা শিল বৰষুণৰ তীব্ৰ বেগে মাটিৰ উপৰিভাগ ক্ষয় কৰি উটাই নিব নোৱাৰাকৈ প্ৰকৃতিয়ে উত্তম ব্যৱস্থা নিৰ্ধাৰণ কৰি দিছে। বিভিন্ন উদ্ভিদে অহৰহ আহি থকা বৰষুণৰ খুন্দাৰ পৰা মাটি অংশক ৰক্ষা কৰি থকাৰ উপৰিও পানীৰ সোঁতৰ বেগ হ্ৰাস কৰে। ফলত বৰষুণৰ পানীৰ এক মূল অংশ মাটিয়ে শুহি লৈ ইয়াৰ উৰ্বৰ ক্ষমতা অটুট ৰখাৰ উপৰিও অভ্যন্তৰভাগত থকা পানীৰ স্তৰটোৰ উচ্চতাও স্থিৰ ৰাখে। উদ্ভিদৰ এই তৰপটোৰ অবিহনে পানীৰ সতে মাটিৰ উপৰিভাগৰ ক্ষয় সাধন কৰাৰ উপৰিও ইয়াত থকা উদ্ভিদৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য উটুৱাই লৈ যায়। আনহাতে এই প্ৰক্ৰিয়াৰে উটুৱাই অনা মাটি তৰপে তৰপে বিভিন্ন দ অংশ, নৈ, বিল আদিত জমা হৈ এইবিলাকৰ গভীৰতা কমাই পেলোৱাৰ বাবে কৃত্ৰিম বানপানী হোৱাত অৰিহণা যোগায়।
এক বিশাল সমতল ভূমিৰ উপৰিও ভিন্ন উচ্চতা বিশিষ্ট অনেক পাহাৰীয়া অঞ্চলে ৰাজ্যখনৰ উদ্ভিদৰ গাঁথনিত বিশেষভাৱে প্ৰভাৱ পেলাইছে। বছৰি গড়ে 2300 মিলিমিটাৰতকৈ অধিক বৰষুণ লাভ কৰা অঞ্চল কিছুমানত থকা সেমেকা চিৰসেউজ বৰ্ষাৰণ্যকে আদি কৰি অৰ্ধ চিৰসেউজ আৰু পৰ্ণপাতী অৰণ্যৰে ৰাজ্যখন ভৰি আছে। ইয়াৰ মাজতে বিভিন্ন প্ৰকাৰৰ বাঁহ, শাল অৰণ্য, নদী কাষৰীয়া জীপাল অৰণ্য, নিৰ্মল পানীৰ মেনগ্ৰোভ অৰণ্য, অৰ্কিড, লতাকুলমৰ অৰণ্য, শিলাময় অনুৰ্বৰ অৰণ্য আদিয়ে অপ্ৰতিদ্বন্দ্বী মিলনক্ষেত্ৰৰূপে এক বিশেষ পৰিচয় বিশ্বত প্ৰদান কৰি আছে। অল্টিটিউডাল গ্ৰেডিয়েণ্ট যেমন উচ্চতা আর তার লগত রেইনফল ক্লাইমেটিক ইন্ডিভিজুয়ালিটি আর টেম্পারেচার আর আর্দ্রতা এই দুটা অত্যন্ত ইম্পর্টেন্ট বস্তু এই জৈৱ বিবিধতাৰ কাৰণে। জিঅ'গ্ৰাফিকেল লোকেশ্যনটো হ'ল দুটা হটস্পট ইয়াতে লগ লাগিছে। এটা হ'ল কি নৰ্দাৰ্ণ ছাইড অফ ব্ৰহ্মপুত্ৰ, এইটো হ'ল কি হিমালয়ান হটস্পট, যিটো ইষ্টাৰ্ণ হিমালয়াজৰ এটা পাৰ্ট। আৰু এটা হ'ল কি ছাউথ অফ ব্ৰহ্মপুত্ৰৰ ইণ্ডো বাৰ্মা হটস্পট, যিটো ছাউথ ইষ্ট এছিয়াৰ বেলেগ কাণ্ট্ৰিৰ লগত মিলে। আর এই স্টেটত ব্রহ্মপুত্র ভ্যালি, বরাক ভ্যালি, এই দুটা প্লেইনস আর হিলসর যেহেতু সমন্বয় হয়েছে, তাতে বায়োডাইভাৰ্চিটিৰ কাৰণে একদম আদৰ্শ জায়গা। নানা জাতি জনজাতিৰ আৱাসভূমি হেতুকে সামাজিক বৈচিত্ৰতাৰো এক কেন্দ্ৰস্বৰূপ অসম ৰাজ্যখন। প্ৰাণীভূগোলৰ ফালৰ পৰা চাবলৈ গ'লে ভাৰত চীন, ভাৰত মালয় আৰু ভাৰতীয় উপ অঞ্চলৰ সংযোগস্থল আমাৰ ৰাজ্যখন। সেয়েহে এই তিনিওটা অঞ্চলতে পোৱা নানান উদ্ভিদ আৰু প্ৰাণীয়ে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰতা চহকী কৰি তুলিছে। আমাৰ ৰাজ্যিক পশু ভাৰতীয় এশিঙীয়া গড়, আমাৰ ৰাষ্ট্ৰীয় পক্ষী মৌৰা চৰাইকে আদি কৰি ভাৰতীয় উপ অঞ্চলৰ অনেক প্ৰাণী অসমতো উপলব্ধ হোৱাৰ বিপৰীতে ভাৰতীয় উপ অঞ্চলত নোপোৱা ভাৰত মালয় অঞ্চলৰ প্ৰাণী হলৌ বান্দৰ, লাজুকী বান্দৰকে আদি কৰি অনেক প্ৰাণীৰেই আমাৰ ৰাজ্যখন ভৰি আছে। এনে উদাহৰণৰে আন এক অংশ হৈছে আমাৰ বৰ্ষাৰণ্যত উপলব্ধ অসমৰ ৰাজ্যিক বৃক্ষ হোলোং গছ। আমাৰ জাতীয় জীৱনৰ এক অংগস্বৰূপ ৰাজ্যিক ফুলৰ স্থান লাভ কৰা কপৌ ফুল আৰু ৰাজ্যিক পক্ষীৰ মৰ্যাদা পোৱা অতি দুষ্প্ৰাপ্য চৰাই দেওহাঁহ। ঠিক সেইদৰে চাইনিজ পেঙ্গুলিন বা চীনদেশীয় বনৰৌ, চাইনিজ পৰ্কুপাইন বা কেটেলা পহুকে আদি কৰি নানান প্ৰকাৰৰ মাছ ভাৰত চীন অঞ্চলৰ প্ৰাণী হিচাপে আমাৰ অসমতো উপলব্ধ হৈ আছে। ৰাজ্যখনত উপলব্ধ এই বিশাল জৈৱ ভাণ্ডাৰ সুৰক্ষিত ৰখাৰ এক গুৰুদায়িত্ব আহি পৰিছে অসমবাসীৰ ওপৰত। আইনৰ জৰিয়তে অনেক বন্যপ্ৰাণীকে সুৰক্ষা প্ৰদানৰ দিহা কৰা হৈছে যদিও গাঁৱে ভূঞে থকা ইহঁতৰ বিচৰণভূমি সুৰক্ষিত কৰাৰ বিপৰীতে এনে জীৱ জন্তুবিলাকৰ পৰা আমি পাই থকা অৱদানৰ প্ৰতি সজাগতা গঢ়ি তোলাটো বিশেষভাৱে প্ৰয়োজনীয় হৈ পৰিছে। প্ৰাণী আৰু উদ্ভিদৰ মাজত থকা নিবিড় সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি নেমুটেঙা গছ এজোপাকে আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ। মাৰমন নামৰ পখিলা এজনীয়ে কুঁহিপাতত পৰা কণীৰ পৰাই চৰাইৰ বিষ্ঠাৰ নিচিনা ৰূপ লাভ কৰি এই ক্ষুদ্ৰ পলুটোৱে পতংগভোজী শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰি আছে। ক্ৰমে ডাঙৰ হৈ অহাৰ লগে লগে বিষ্ঠাৰ ৰূপ ত্যাগ কৰি পাতৰ বৰ্ণৰ লগত মিলি পৰা এই পলুটোৱে নেমু গছৰ পাত খাই পৰ্যাপ্ত শক্তি আহৰণ কৰিছে। এই মকৰাজনীয়ে নিজৰ কণীখিনিকো নিৰাপত্তা প্ৰদান কৰি আছে। কোমল পাতৰ গুৰিবিলাকত তেনেই ক্ষুদ্ৰ আকাৰৰ কণী পৰা এই সৰু পখিলাজনী হৈছে লাইম ব্লু। ইহঁতৰে এই ক্ষুদ্ৰ পলুটোৱে জীয়াই থাকিবৰ কাৰণে অৱলম্বন কৰিছে এক বিশেষ কৌশল। ইহঁতৰ পিঠি অংশত থকা ছিদ্ৰইদি এক বিশেষ প্ৰক্ৰিয়াৰে নিৰ্গত কৰা ৰাসায়ন প্ৰদানেৰে বন্ধুত্ব গঢ়ি তুলিছে পৰুৱাৰ দৰে শক্তিশালী প্ৰাণীৰ লগত। ডাঙৰ জাতৰ পৰুৱাবিলাকেও নিৰাপত্তাৰ খাতিৰত এই পলুটোৰ ওচৰলৈ আন প্ৰাণী অহাত বাধা দিছে।
এই সুবিধাটোকে গ্ৰহণ কৰিছে ৰং বিৰঙৰ এই মকৰাটোৱে। ইহঁতে জাল নুগুঠে যদিও বিষাক্ত ৰাসায়নযুক্ত জালৰ সূতাৰে চিকাৰক আক্ৰান্ত কৰে। খেদি অহা পথত সংস্থাপিত কৰা এনে জালৰ সংস্পৰ্শলৈ আহি আক্ৰান্ত হৈ পৰা এই পৰুৱাটোক আয়ত্তলৈ আনিছে এই সৰু মকৰাটোৱে। পৰুৱাৰ দেহৰসেই হৈছে ইহঁতৰ খাদ্য। এই গছজোপাতে অতি শক্তিশালী এখন জাল তৰিছে মধ্যমীয়া আকাৰৰ এই মকৰাটোৱে। এনে জালত আবদ্ধ হৈ পৰা কীট-পতংগ পুনৰ মুকলি হোৱাটো প্ৰায় অসম্ভৱ। মাৰমন পখিলাজনীয়ে পৰা এটা কণী জগাৰ সময় হৈছে। অস্বাভাৱিকভাৱে কণীৰ খোলাটো ভেদ কৰি বাহিৰ হৈ আহিছে এটা ক্ষুদ্ৰ পতংগ। ইয়াৰ মূল কাৰণটো হৈছে পখিলাৰ কণীৰ আৱৰণখন এক বিশেষ পদ্ধতিৰে ভেদ কৰি ভিতৰ অংশত কণী পাৰিছে মাইক্ৰ'গেষ্টাৰ নামৰ এই পৰজীৱী বৰলজাতীয় ক্ষুদ্ৰ পতংগবিধে। লেটা বান্ধিবৰ সময় হোৱাৰ বাবে উপযুক্ত স্থানৰ সন্ধানত আহিছে মাৰমন পখিলাৰ এই পলুটো। লগৰীয়া এটা ইতিমধ্যে লেটা অৱস্থাপ্ৰাপ্তি হৈছে, কিন্তু শৰীৰটোত উপস্থিত হৈছেই মাইক্ৰ'গেষ্টাৰ। ইহঁতে উপযুক্ত সময় বুজি লেটাটোৰ আৱৰণ ভেদ কৰি ভিতৰ ভাগলৈ কণী প্ৰেৰণ কৰিছে এক বিশেষ অংগৰ দ্বাৰা। নেমু গছজোপাৰ জৰিয়তে পলু অৱস্থাৰ পৰাই দেহত সঞ্চিত কৰি ৰখা শক্তি পখিলাৰ বিভিন্ন শত্ৰুৱে পৰোক্ষভাৱে লাভ কৰিছে। সমূহীয়াভাৱে লেটা অৱস্থাপ্ৰাপ্তি হোৱা এই পলুবিলাকক সুৰক্ষা প্ৰদান কৰিছে পখিলাৰ লেটাটোৰ টান আৱৰণখনেই। নতুনকৈ জন্ম লাভ কৰা অনেক মাইক্ৰ'গেষ্টাৰ। প্ৰতিকূল পৰিস্থিতিটো লেটাৰ পৰা বাহিৰ হৈ আহিছে এটা মাৰমন পখিলা। মকৰাৰ শক্তিশালী জালৰ সূতাত আবদ্ধ হৈছে অনেক মাইক্ৰ'গেষ্টাৰ। সুৰক্ষিত থাকি পৰুৱাৰ বাঁহৰ কাষতে লেটা বান্ধিলে লাইম ব্লুৰ এটা পলুৱে। নতুন প্ৰজন্মৰ সফল সৃষ্টি। জালৰ সূতাবিলাকেৰে সজা এটা বাঁহত কণী পাৰিলে এই মকৰাজনীয়েও। এটা সময়ত এই থোপটোৰ পৰাই ওলাই অহা সৰু সৰু মকৰা পোৱালিবিলাক ডাঙৰ আকাৰৰ এই পৰুৱাবিলাকৰ লগতে কিছুমান আন প্ৰাণীয়েও নিয়ন্ত্ৰিত কৰাত লাগিছে। ইয়াৰে এটা পোৱালীয়ে নতুনকৈ জাল তৰি সৰু সৰু কীট-পতংগ খাদ্য হিচাপে সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰিছে। পৰস্পৰে পৰস্পৰৰ লগত এক জটিল বান্ধোনেৰে বান্ধ খাই থাকি প্ৰাকৃতিক ভাৰসাম্যতা বৰ্তাই ৰখা এনে জীৱ প্ৰজাতিবিলাকৰ 1/5 আমি চিহ্নিত কৰিব পৰা নাই বুলি অনুমান কৰা হৈছে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে সৌৰশক্তিক খাদ্যলৈ ৰূপান্তৰিত কৰি সেউজীয়া উদ্ভিদবিলাকে প্ৰাণীজগতলৈ খাদ্যৰ যোগান ধৰি থকাৰ উপৰিও আমাৰ চাৰিওদিশে দিনক দিনে বৃদ্ধি ঘটা প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি আমালৈ নিৰ্মল বায়ু আৰু পানী যোগানৰ ব্যৱস্থা কৰি আছে। প্ৰাকৃতিক স্থলীসমূহতো উদ্ভিদৰ নিৰাপত্তা প্ৰকৃতিয়েই সুনিশ্চিত কৰিছে। উচ্চ স্তৰৰ তৃণভোজী হিচাপে হাতী, মহ, গড়, পহু আদিৰ উপৰিও পৰভক্ষী হিচাপে শীৰ্ষস্থান অধিকাৰ কৰা ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী, ভালুক আদিৰে ভৰি থকা আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰসাম্যতাৰ ক্ষেত্ৰত এক অনুপম উদাহৰণ। বাঘৰ উপস্থিতিয়ে উচ্চ স্তৰৰ তৃণভোজীবিলাকক এনেভাৱে নিয়ন্ত্ৰিত কৰি ৰাখিছে যাতে উপযুক্ত পৰিমাণৰ উদ্ভিদ খাদ্য হিচাপে লাভ কৰি এই তৃণভোজীবিলাকৰো সুস্থ প্ৰজন্ম বৰ্তি থাকে। বাঘ বাস কৰা অৰণ্যৰ গভীৰ ভাগলৈ ডাঙৰ তৃণভোজী প্ৰাণীৰ প্ৰৱেশ সীমিত হৈ পৰে আৰু এখন অৰণ্যৰ ভিতৰতে বিভিন্ন উদ্ভিদৰ বাবে অধিক সুৰক্ষিত কিছুমান অংশৰ সৃষ্টি হয়। প্ৰাকৃতিক দুৰ্যোগবিলাকে জীৱৰ মাজত সংগ্ৰামৰ পৰিসৰ বঢ়াই তুলি শক্তিশালী প্ৰজন্মৰ সৃষ্টিত অৰিহণা যোগায়।
কাজিৰঙাৰ সফলতাৰ আঁৰত এই প্ৰাকৃতিক ৰহস্যটোৱেই সোমাই আছে। ঠিক একে প্ৰক্ৰিয়াৰেই প্ৰাকৃতিক ভাৰসাম্যতা নিয়ন্ত্ৰিত হৈ থাকে আমাৰ গাঁৱে ভূঞে থকা হাবি বননিবিলাকতো, যিটো প্ৰক্ৰিয়াৰ লগত আমাৰ কৃষিপ্ৰধান ৰাজ্যখনৰ কৃষকৰ স্বাৰ্থও নিহিত হৈ আছে। বিভিন্ন প্ৰকাৰৰ এন্দুৰ, কেৰ্কেটুৱা, শস্য খোৱা সৰু সৰু চৰাই আদি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জহামাল, সাপ, গুই, নেউল, শেন বা ঈগলজাতীয় চৰাই আদিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আছে। বিভিন্ন পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছুমান পতংগভোজী প্ৰাণীৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। সাধাৰণ হাবি বননি, শিলাময় পাহাৰীয়া ঠাই, চাহ বাগান আদিতে থাকিবলৈ লোৱা নাহৰফুটুকী বাঘ অত্যন্ত সজাগ আৰু নিশাচৰ হোৱাৰ বাবেই সহজে আমাৰ চকুত ধৰা নপৰে। বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ লগতে মৃত প্ৰাণী ভক্ষণ কৰিও সফলতাৰে বংশবৃদ্ধি কৰিবলৈ ইহঁত সক্ষম। প্ৰকৃতিৰ নিয়ম অনুসৰি জন্ম লাভ কৰা জীৱৰ মৃত্যু অনিবাৰ্য। মৃত্যু ঘটাৰ পিছত জীৱদেহ আন জীৱই বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰাৰ পিছত অৱশিষ্টখিনি প্ৰকৃতিত বিলীন হৈ পৰাৰ এক বিযোজন প্ৰক্ৰিয়া আৰম্ভ হয়। এনে প্ৰক্ৰিয়াত আগভাগ লয় কিছুমান ক্ষুদ্ৰৰ পৰা অতি ক্ষুদ্ৰকায় জীৱই। নীৰৱে চলি থকা এনে গুৰুত্বপূৰ্ণ কাৰ্যৰ ফলতে প্ৰকৃতিয়ে এসময়ত জীৱটোলৈ প্ৰদান কৰা পোষক মৌল পুনৰ ঘূৰাই পায়। নিৰ্মল হৈ থাকে আমাৰ প্ৰকৃতি। চাৰিত্ৰিক বৈশিষ্ট্য অনুযায়ী বংশানুক্ৰমে চলি অহা কিছুমান বন্যজীৱই পৰিভ্ৰমণ কাৰ্যৰ বাবে ব্যৱহাৰ কৰি অহা পথ আজি মানুহৰ অধীনলৈ অহাৰ ফলতেই সময়ে সময়ে কিছুমান গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী আহি জনসমুদ্ৰৰ মাজত সোমাই পৰিব ধৰিছে। এনে প্ৰাণীক উত্তেজিত কৰাৰ পৰা বিৰত থাকি উভতি যোৱাৰ বাবে পথ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণে সচেতনতা অৱলম্বন কৰিব পাৰিলে ইহঁতৰ মহামূল্যৱান প্ৰাণ হয়তো ৰক্ষা পৰিব। আমাৰ ৰাজ্যখনৰ কিছুমান অঞ্চলৰ গাঁওবাসীয়ে বন্যজীৱৰ প্ৰতি কৰা সহিষ্ণুতা আৰু সন্মান প্ৰদৰ্শনে সংঘাতৰ পৰা আঁতৰি থকাৰ অনেক আদৰ্শনীয় উদাহৰণ দাঙি ধৰি আহিছে। হাতী খোজত মানে কি 10-15টা বা 50টা হাতী গ'ল, সেই খোজত মানে মানুহ ৰোৱা লগাব নাপায়। ৰোৱা লগালে আকৌ বেছি আহি ডিষ্টাৰ্ব কৰে। তাঁতি ভাঙি গ'লে তাঁতিটো আকৌ বেৰিব নাপায় 3 দিনলৈকে। তেনে অঞ্চলবিলাকতে চকুত পৰে প্ৰকৃতিৰ লগত এক বন্ধুত্বসুলভ মানসিকতাৰে জীৱন নিৰ্বাহ কৰিবৰ বাবে প্ৰয়োজনীয়খিনিহে সংগ্ৰহ কৰাৰ এক সৰ্বোত্তম পন্থা। ইয়াৰ সম্পূৰ্ণ বিপৰীত দিশে চলিব ধৰা কাৰ্যৰ বাবে পৃথিৱীলৈ আহি পৰিছে আজিৰ এই সংকট। ডাঙৰ ডাঙৰ অঞ্চল কিছুমানৰ পৰা পানীৰ সোঁতত উটি অহা অনেক প্ৰদূষণকাৰী পদাৰ্থ বিভিন্ন প্ৰকাৰৰ জলাশয়ত জমা হয়হি। জলজ উদ্ভিদৰ গাঁথনি আৰু কিছুমান জলজ প্ৰাণীয়ে পুনৰ নিৰ্মল কৰে এনে জলাশয়বিলাক। এনে জলাশয়বিলাকতে নানান প্ৰাণীৰ লগতে অনেক স্থানীয় প্ৰজাতিৰ মাছেও বংশবৃদ্ধি কৰে। বৃদ্ধি ঘটা জলস্তৰৰ সুবিধা গ্ৰহণ কৰি সময়ে সময়ে এনে মাছ আন জলভাগলৈ ওলাই যায় আৰু জলজ প্ৰাণীৰ বৈচিত্ৰতা বঢ়াই তোলে। কেইবা প্ৰকাৰৰো কাছ আমাৰ ৰাজ্যখনত পোৱা যায়। ইয়াৰ মাজৰে কিছুমান দুষ্প্ৰাপ্য শ্ৰেণীৰ অন্তৰ্গত। কেইবিধমান আকৌ প্ৰধানকৈ আমাৰ ৰাজ্যখনতহে পোৱা যায়। বিচৰণৰ বাবে উপযুক্ততা থকা জলাশয়বিলাকলৈ শীতৰ সময়ছোৱাত পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। অনেক স্থানীয় পক্ষীৰ সৈতে লগ হৈ সৃষ্টি কৰা বৈচিত্ৰ্যময় পৰিৱেশৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এয়া তিনিচুকীয়া জিলাৰ মাগুৰী বিল। গাঁওবাসীৰ সহযোগিতাত ইয়াত গঢ় লৈ উঠিছে এক পৰ্যটন উদ্যোগ। পৰ্যটকৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিছে স্থানীয় যুৱক যুৱতীয়ে। বিলখনৰ পানীৰ উপৰিভাগলৈ লক্ষ্য কৰিলেই অন্তৰ্ভাগত থকা জলজ উদ্ভিদৰ গাঁথনি সহজেই চকুত পৰে। পৰিৱেশ তন্ত্ৰটোৰ
ক্ষতিসাধন নকৰাকৈ সীমিত পৰিসৰত মাছ ধৰা কাৰ্যও চলি আছে। পৰ্যটকক অধিক উপকৃত কৰিবলৈ তৎপৰ হৈ থকা গাঁওবাসীয়ে উদ্ভাৱন কৰিছে নতুন নতুন দিশ। বহু বছৰ ধৰি হলৌ বান্দৰৰ লগত থকা গাঁওবাসীৰ মধুৰ সম্বন্ধও ইয়াৰ এটা দিশ। সংৰক্ষণৰ যোগেদি অধিক উপাৰ্জনৰ আৰ্হিৰে আমাৰ ৰাজ্যখনত থকা নানান সৌন্দৰ্য আৰু বৈচিত্ৰ্যৰে সমৃদ্ধ জলাশয়বিলাকো সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা বিশেষভাৱে আহি পৰিছে। আমাৰ পৰম্পৰাগত আৰু উপযুক্ততা থকা মাছ ধৰা সঁজুলিৰ ব্যৱহাৰে জলাশয়ৰ পৰিৱেশতন্ত্ৰৰ ক্ষতিসাধন অতি কমকৈ কৰে। প্ৰাকৃতিক জলাশয় কিছুমানত চকুত পৰিব ধৰা কোনো পোহনীয়া মাছৰ প্ৰজাতিয়ে থলুৱা মাছৰ প্ৰতি সংকট কঢ়িয়াই অনাৰ সম্ভাৱনাই দেখা দিছে। বিষাক্ত দ্ৰব্য প্ৰয়োগে পৰিৱেশতন্ত্ৰৰ বিশেষ ক্ষতিসাধন কৰাৰ লগতে আন কিছুমান প্ৰাণীৰো অপকাৰ সাধন কৰিছে। আমাৰ আশে-পাশে ঔষধি গুণবিশিষ্ট নানান উদ্ভিদ পোৱা যায়। এডাল ভুঁই আমলখি, ইয়াৰ পাতৰ তলত সৰু সৰু আমলখি গজে। এনে উদ্ভিদৰ পেটৰ অসুখ ভাল কৰে। সঠিক ব্যৱহাৰ কৰি সাধাৰণ বেমাৰ আজাৰ কিছুমানৰ পৰা নিৰাপদে থাকিব পৰা যায়। লাই যাবই তেজৰ শোধন কাৰ্যত ইয়াৰ ব্যৱহাৰ। আনহে নালাগে এলোপেথিক ঔষধ প্ৰস্তুত কৰোঁতেও লোকবনীয়ে ব্যৱহাৰ কৰা ঔষধ। উদ্ভিদৰ পৰা সংগ্ৰহ কৰা ৰসায়ন ব্যৱহাৰ কৰা হয়। শাকৰ গুণ হৈছে এই পিত্তনাশক। আমাৰ চাহ খেতিয়ে অৰ্থনৈতিক দিশত এক বিশেষ ভূমিকা লৈ থকাৰ উপৰিও ৰাজ্যখনৰ এক বিশাল অঞ্চল সেউজ কৰি ৰাখে। ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে মই জৈৱিক পদ্ধতিৰে চাহ খেতিৰ লগতে অন্যান্য শাক পাচলিৰ খেতি কৰিছোঁ আৰু ই স্বাস্থ্যসন্মত হোৱাৰ বাবে ইয়াৰ চাহিদা দেশে বিদেশে যথেষ্ট বাঢ়ি গৈছে। এনে কাৰ্যই আমাৰ প্ৰকৃতিৰো উপকাৰ সাধন কৰে। আমাৰ থলুৱা সঁচসমূহ গুৰুত্ব সহকাৰে সংৰক্ষিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। আমাৰ কৃষিজাত থলুৱা সঁচ হিচাপে ধান আৰু টেঙাজাতীয় ফল কেইবিধমান অতিশয় মূল্যৱান হিচাপে গণ্য কৰা হয়। এই যে জৈৱিক বিবিধতা, এইটো আমাৰ ক্ৰিটিকেল মেটেৰিয়েল। এই বস্তুটো আমি বেংকত ৰাখিব নোৱাৰোঁ। এই বস্তু নেচাৰে বাৰে বাৰে ৰিপিটেডলি এইটো প্ৰডিউচ কৰিব লাগিব। আপুনি এটা তাজমহল বনাব পাৰিব, এটা পৰুৱা বনাব নোৱাৰে, এটা ধানৰ ভেৰাইটি বনাব নোৱাৰে। এইকাৰণে যিবিলাক বস্তু আপোনালোকে বনাব নোৱাৰে সেইবিলাক বস্তু আপোনাৰ হাতত বেছি। এইকাৰণে এই প্ৰটেকশ্যন দিয়াৰ কথা 2 বছৰ 3 বছৰ পৰে ৰাইচ ভেৰাইটিবোৰ আকৌ কাল্টিভেশ্যন আহিব লাগিব। এবাৰ গুচি গ'লে আকৌ যিমানে মাতক নাহিব। বৰ্তমান সময়ত বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ অৰ্থে অধিক উৎপাদনক্ষম নতুন নতুন সঁচসমূহ উদ্ভাৱনৰ ক্ষেত্ৰত থলুৱা সঁচসমূহ ব্যৱহাৰ কৰা হয়। পোহনীয়া পশুপক্ষীৰ ক্ষেত্ৰতো ঠিক একেধৰণৰে এক ভূমিকা আছে। আমাৰ ৰেচম শিল্পত বিশেষ ভূমিকা লৈ থকা এৰী, মুগা, পাট আদি পোহনীয়া সঁচবিলাকৰ মূলতে থকা বনৰীয়া প্ৰজাতিসমূহ নোহোৱা হৈ পৰাৰ উপক্ৰম হৈছে। প্ৰায় 10 ইঞ্চি পাখিৰে সৈতে সবাতোকৈ ডাঙৰ মথ হিচাপে পৰিচিত এটাকাছ এটলাছ মথবিধ এতিয়া কাৎচিতহে চকুত পৰে। আমাৰ পৃথিৱীখন সুস্থ সবলকৈ ৰখাৰ দায়িত্ব আজি মানুহৰ হাতলৈ আহি পৰিছে। এই যে জৈৱিক বিবিধতা, এই বস্তুটো বচাবৰ কাৰণে আমাৰ বায়'ডাইভাৰ্চিটি এক্ট 2002 কৰিছে। এইটো CBTৰ আণ্ডাৰত এইটো হৈছে, কনভেনশ্যনেল বায়'লজিকেল ডাইভাৰ্চিটিৰ আণ্ডাৰে প্ৰত্যেক কাণ্ট্ৰি এইটো এগ্ৰি কৰিছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো এক্ট বনাইছে। এই এক্টৰ আণ্ডাৰে প্ৰত্যেক ষ্টেটত একটা বায়'ডাইভাৰ্চিটি বোৰ্ড হ'ব লাগিব। এইটো একমতে আমাৰ যে ভাৰতবৰ্ষৰ যিমান ষ্টেট আছে প্ৰত্যেক ষ্টেটৰ এটা নিয়ম কৰা দৰকাৰ আছিলে। এইটো নিয়ম আমাৰ অসমত 2010 চনত 2010 আমি এটা নিয়ম কৰিলোঁ, বায়'ডাইভাৰ্চিটি ৰুলছ। 2010 চনৰ 29 ছেপ্টেম্বৰত গঠন কৰা হয় অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদ আৰু অসম জৈৱ বৈচিত্ৰ্য অধিনিয়ম ঘোষিত হয়। Now this act has a very simple 3 objective approach. It says all the biological diversity of the country shall be conserved. It should be used in a manner which is sustainable. And finally, whenever it is used for any commercial purpose, the benefit of the commercial use should flow back to the people.
এতিয়াৰ পৰা ৰাইজে মালিক, এই এক্টে ৰাইজক মালিক কৰিছে। মালিক হোৱাৰ পিছত ৰাইজৰ ওপৰত দায়িত্ব আছে। আর বায়োডাইভার্সিটি বোর্ডটোৰ আমাৰ ৰেছপনচিবিলিটি হ'লকো টেকনিকেল ছাপোৰ্ট দিব। ইণ্ডিভিজুৱেলি চবত গৈ চবক ক'ব নোৱাৰিব, নিজৰ এৰিয়াৰ প্ৰটেকশ্যনটো নিজে দিব লাগিব। ভৱিষ্যত প্ৰজন্মৰ বাবেও ভাৰসাম্য জৈৱ বৈচিত্ৰ্যৰে চহকী এক প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদ। নিজ নিজ অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰতি উচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ ঠায়ে ঠায়ে জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতি বা BMC গঠন কৰাৰ দিহা কৰা হৈছে। আমাৰ যেটো পলিটিক্যাল সিস্টেমস তাতে কি হ'ল পঞ্চায়ত সিস্টেমসও আছে। আমাৰ ডিস্ট্ৰিক্ট যিবিলাক আছে হিল ডিস্ট্ৰিক্টৰ মাজত দুটা ডিস্ট্ৰিক্ট এতিয়া আৰু এটা ডিস্ট্ৰিক্ট কাউন্সিল আছে BTC এৰিয়াত। এইবিলাকৰ সিস্টেমটো অলপ বেলেগ, পঞ্চায়ত নাই। কিন্তু এই যে সিস্টেমৰ আণ্ডাৰত এইটো বায়োডাইভাৰ্চিটি কমিটিজ বনাব আহিছে, বায়োডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি। কিন্তু মেনেজ কেনেকুৱা কৰিম, কি আছে, তোমাৰ সম্পত্তি কি আছে, এই কথাখিনি ডিটেইলছ লিখাৰ কাৰণে বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ বনাব লাগিব। জৈৱ বৈচিত্ৰ্য আৰু এই সম্বন্ধীয় বিভিন্ন জ্ঞান নথিভুক্ত কৰা, এনে সম্পদৰাজিৰ সঁচসমূহ সুৰক্ষিত থাকিব পৰাকৈ ব্যৱহাৰ সীমিত কৰা, বিভিন্ন প্ৰকাৰৰ ভূমি সংৰক্ষণৰ লগতে থলুৱা প্ৰজাতি সংৰক্ষণ আৰু বংশবৃদ্ধিৰ সুব্যৱস্থা আদি অনেক গুৰুদায়িত্ব প্ৰদান কৰা হৈছে এনে BMC-বিলাকক। অসমত আমাৰ বায়োডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিবিলাক আঞ্চলিক পঞ্চায়ত লেভেলত বনোৱা হৈছে। এটা অঞ্চলত প্ৰত্যেক গাঁৱৰ পৰা এজন মানুহ আমাৰ বায়োডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিৰ মেম্বাৰ হ'ব পাৰিব আৰু এই গঠনৰ 3 ভাগৰ 1 ভাগ মহিলা মেম্বাৰ হ'ব লাগিব আৰু এই কমিটিৰ মেম্বাৰ ছেক্ৰেটাৰী যেন ফৰেষ্টৰ ষ্টাফ হ'ব লাগিব। 185 আঞ্চলিক পঞ্চায়ত লেভেলত আমি বায়োডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি গঠন কৰিছোঁ। কিন্তু মেনেজ কেনেকুৱা কৰিম, কি আছে, তোমাৰ সম্পত্তি কি আছে, এই কথাখিনি ডিটেইলছ লিখাৰ কাৰণে বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ বনাব লাগিব। বায়োডাইভাৰ্চিটিৰ প্ৰটেকশ্যন এটা কথা, 2 নম্বৰ হ'ল কি ইউটিলাইজেশ্যন কথা, আমি ইউটিলাইজ কৰিম। কোনোবাই যদি আপোনাৰ ইয়াৰ পৰা আনি ৰিচাৰ্চৰ কাৰণে বস্তু লৈ যাব বিচাৰে তে আপোনাৰ প্ৰায়ৰ পাৰ্মিশ্যন লাগিব। আৰু যদি কমাৰ্চিয়েল কৰিব বিচাৰে, বিজনেছ কৰিব বিচাৰে আপোনাৰ মেটেৰিয়েলৰ পৰা, তেতিয়াহ'লে এটা পইচা আপোনালোকক ঘূৰাই দিব লাগিব। এইটো হ'ল বায়োডাইভাৰ্চিটি এক্টৰ মাজত সমস্ত কথা আছে। এতিয়া চাওক, ইয়াতে ইমান ৰিচৰ্চ বাই 20-23 লেবু টেঙাৰ ভেৰাইটি আছে, কলৰ ভেৰাইটি 20-25টামান আছে। এইবিলাক 3000 গছৰ ভেৰাইটি হাইলি, এইবিলাক ভেৰাইটি বচাব কোনেকে? যদি এই বায়োডাইভাৰ্চিটি এক্টৰ ৰেছপনচিবিলিটি হ'লটো এইটোৱে আমি বচাম। আমাৰ বায়োডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি লিগেলি ৰিকগনাইজ কমিটি আছে আৰু কমিটি যে ৰেজিষ্টাৰ যে বহি পিপলছ বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ কৰিব, সেইটো লিগেলি একচেপ্টেবল ডকুমেণ্ট। প্ৰায় 100 আঞ্চলিক পঞ্চায়তক আমি অলপ ফাইনেন্সিয়েল ছাপোৰ্ট দিছোঁ PBR কৰাৰ কাৰণে। আৰু কিছুমান আমাৰ লোকেল গাঁৱৰ যিবিলাক ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে আৰু অলপ সময় আছে, স্পেয়াৰ টাইম ইউজ কৰি তেওঁলোক আমাৰ বায়োডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিৰ লগত বহি অলপ সহায় কৰি আছে। কিছুমান টেকনিকেল কথা আছে, বটানিকেল নেম আছে, জুলজিকেল নেম আছে। তো আমাৰ বায়োডাইভাৰ্চিটি ৰিচাৰ্চ এছ'চিয়েট প্ৰগ্ৰাম এটা আছে, তাৰ ভিতৰত লোকেল ল'ৰা ছোৱালীক লৈ PBR কামটো চলি আছে। এই ক্ষেত্ৰত জনসাধাৰণেও মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত BMC গঠনত নিজ নিজ অঞ্চলৰ অন্তৰ্ভুক্তি সুনিশ্চিত কৰিবলৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বা বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ যোগেদি প্ৰাৰম্ভিক তথ্য লাভ কৰি প্ৰয়োজনীয় দিশে আগবঢ়াটো বিশেষভাৱে বাঞ্ছনীয়। এইটো একমাত্ৰ বস্তু যেটো আপোনালোকৰ লাইভলিহুড দিব পাৰিব, আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব পাৰিব, আপোনালোকৰ জীয়াই থকাৰ সমস্ত কথা দিব পাৰিব। আমি আশা কৰিছোঁ আপোনালোকে এই কামটোত নিজৰ সম্পত্তি বুলি কৰি আগবাঢ়িব। মানৱ সমাজ আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ হকে আমাৰ কৰ্ম আৰু সচেতনতাই নিশ্চিতভাৱে প্ৰকৃতিলৈ হেৰুৱা ছন্দ পুনৰ ঘূৰাই আনিব।